हेलो फ्रेंड्स मोर एटी नतुन भ्लगले आपनालोक सकलोके स्वागतम जनाइछो। আজি হৈছে राखी बंधन और সেই কাৰণে আমি আইতাহঁতৰ ঘৰত যাবলৈ ওলাইছো মাহিৰ লৰাকেইটাক ৰাখি পিন্ধাবলৈ। ভাবিলো ভিডিও এটা বনাও আৰু আপোনালোককো দেখাও, তেন্তে ভিডিওটি চাই যাব। আৰু ইফালে বামুণজনে আমাক ৰাখি পিন্ধাবলৈ আহিছে। তেও সববাৰে আহে আমাৰ ঘৰত ৰাখি পিন্ধাবলৈ। Man थोड़ी बड़े कितनी मैं जाऊँ दे আৰু ইফালে ভণ্টিয়ে মোক ভিডিও বনাই থকা হাঁহি আছে, কাৰণ আইতাহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, স্পীডত গ'লে 5 মিনিট মানতে পাই যায়। হলেও আইতাহঁতৰ ঘৰত গৈ আছো ন, সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছোঁ। এয়া পাই গ'লোহি আমি বগৰী বাৰী, ইয়াতে হৈছে আইতাহঁতৰ ঘৰ। ভণ্টিক নমাই লৈ কেমেৰাটো ধৰিব দি মই ভিতৰত সোমাই আহিলোঁ আৰু ইফালে ৰাখি পিন্ধাবলৈ যোগাৰ কৰি ল'লোঁ। এইফালে মই ডাঙৰ বাবুক ৰাখি পিন্ধাই আছোঁ আৰু সেই সৰুটো চাওকচোন ইমান উৎপাত কৰি থাকে, তাইও ৰাখি পিন্ধাব হাহাকাৰ। আৰু ইফালে ফুট দিছোঁ, তাৰপিছত অলপমান মিঠা খুৱাই দিলোঁ। সৰু বাবুই যে কি কৈ আছে আমি হাঁহিত থাকিব পৰা নাই। এতিয়া মই সৰু ভাইটিটোক ৰাখি পিন্ধাই আছোঁ। তাৰ উৎপাত চাওকচোন। ইফালে ফুট এটা দি দিছোঁ, ফুটটো কিমান যে ভাল পাইছে সি। তাৰপিছত মিঠাই অকণ খুৱাই দিলোঁ। আৰু এইবোৰ চাওক চকলেট ৰাখি পিন্ধোৱাৰ কাৰণে ভাইটিহঁতে দিছে। আৰু এজন ভাইটিক পিন্ধোৱাৰ ভিডিওটো ল'বই থাকিলে, তেতিয়া সন্ধিয়া হৈ গ'ল যে। সন্ধিয়াই হৈ গ'ল আৰু ৰাখি পিন্ধাই আজৰি। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু সকলোলৈ ৰাখি বন্ধনৰ শুভেচ্ছা থাকিল। তো ফ্ৰেণ্ডছ আমি 6:30 মানতে ঘৰ আহি পালোঁ আৰু দিনটো তেনেকৈ থকা গৰমো লাগিল, সেইকাৰণে আহিয়ে গা পা ধুলোঁ আৰু সেইবাবে মই ভিডিওটো এণ্ড কৰিবই পাহৰি পালোঁ। এতিয়া বাজিছে 8:40 মান আৰু এতিয়া এডিট কৰিব লওঁতেহে মই দেখিলোঁ যে মই এণ্ড কৰাই নাই। ভাবিলোঁ ৰাতি হ'লেও এতিয়া এণ্ড কৰি দিওঁ। আৰু যদি আজি মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আৰু এটা নতুন ভিডিওত আপোনালোকক অতি শীঘ্ৰে লগ পাই আছোঁ।